এইজন আমাৰ নগেন নহয়নে? চাওঁ ইমান খৰকটাকৈ কলৈ গতি লৈছে। চাওঁ এইফালে আহকচোন, এইফালে আহক। ছাৰ নক'ব আৰু কথা এটা শুনি দৌৰ মাৰিছো। বৰ তাড়াতাড়ি বুজিছে, বৰ তাড়াতাড়ি। বুজিছো কি কৈছে আপুনি ভালকে বুজিছো। কিন্তু হেৰি নহয়, পেটৰ বিষটো ভাল পাইছেনে? নে দৰৱকেইটা আজি খাম কাইলৈ খাম বুলি চাই থকাতে আছে? খাইছো ছাৰ, খাইছো। পেটৰ বিষ এতিয়া একদম ভাল, টিপ টপ। ছাৰ বেয়া নেপাব, মই এতিয়া আপোনাক এৰিছো। মদনৰ ঘৰৰ চোৰটোকে ধৰোগে। ছাৰ মোৰ ডাঙৰ ছোৱালীজনী বিয়া পাতিছো নহয়, এইবাৰ বহাগতে। সেই বোলো মই ৰাইজক এইবাৰ সেই পুৰণা নিয়ম মতে তামোল পাণ দি মান ধৰি মাতিম। সেইকাৰণে যোৱাকালি মদনৰ বাৰীৰে তামোল এজোপা ঠিক কৰি থৈ আহিলো। যাওকচোন বাৰু ছাৰ, এই মদনৰ বাৰীতে কালি চোৰ হ'ব লাগেনে? চোৰ ধৰিছে বুলি শুনিছো, সেয়ে মই তালৈকে যাওঁ ছাৰ। মদনৰ বাৰী তামোলৰ গোটেই অসমতে নাম আছে নহয় ছাৰ। সেই তামোল দি যদি মানুহ মাতো, মানুহে তামোল খাবলৈকে বিয়ালৈ আহিব। হয় নেকি? ব'লকচোন ব'লক, ময়ো যাওঁ। ইমান ভাল বুলিছে যেতিয়া তামোল এখন ময়ো খাওঁ। ব'লক ছাৰ ব'লক। চোৰ গাঁৱৰ ৰাইজৰ হাতত পৰিছে যেতিয়া বৰ বেয়াকে পিটিব নহয় ছাৰ। সেই সময়ত ডাক্তৰ এজন লগত থাকিলে ভাল।